আগন্তুক টাউন কমিটিৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলীয় প্ৰাৰ্থী প্ৰক্ষেপৰ বাবে সাজু পশ্চিম কাৰ্বি আংলঙৰ পথাত লাংছত এইলৈ গুৰুত্বপূৰ্ণ সভা কংগ্ৰেছ দলৰ আনুষ্ঠানিক যোগদান বিজেপি KADFৰ বিপুল সংখ্যক সমৰ্থক অহা ৮ জানুৱাৰীত অনুষ্ঠিতব্য ডকমকা টাউন কমিটিৰ নিৰ্বাচনৰ বাবে চলি আছে প্ৰাৰ্থী প্ৰত্যাশীসকলৰ মনোনয়ন পত্ৰ দাখিল ২৮ ডিচেম্বৰত হ'ব মনোনয়ন দাখিলৰ অন্তিম দিন ৬টা ৱাৰ্ডৰ বাবে হ'ব নিৰ্বাচন ডিফু চহৰৰ এলেকাৰে এটি গ্ৰাম্য পথৰ দুখৰ কাহিনী বিগত প্ৰায় ৩৮ বছৰে বঞ্চিত হৈ আছে উন্নয়নত মাহি আইৰ দৃষ্টি কাৰ্বি স্বায়ত্ত পৰিষদ চৰকাৰৰ ৰাইজ ওলাই আহি পথ মেৰামতিত লাগি উঠি পৰি নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই সঞ্চিতা তেৰণপি আগবাঢ়িছো প্ৰথম খবৰলে দুই পাহাৰীয়া জিলা কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ টাউন কমিটিসমূহৰ বাবে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগতে সাহসীয় বিজেপিৰ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ শিবিৰতো আৰম্ভ হৈছে আনন্দত উথপথপ নিৰ্বাচনৰ বাবে দলীয় স্থিতিৰ বিষয়ে আলোচনা বিলোচনাৰ বাবে দেওবাৰে ভথাতলাংছৰ চেৰদিখন আকলামত অনুষ্ঠিত কৰে গুৰুত্বপূৰ্ণ সভা তিনি টাউন কমিটিৰ নিৰ্বাচনৰ বাবে অনুষ্ঠিত এই সভাখনত বিজেপি KADFৰ পৰাও কংগ্ৰেছত যোগদান কৰা কৰ্মীসকল ফুলাম গামোচাৰে আদৰণি জনাই জিলা কংগ্ৰেছৰ সভাপতি তথা সাংসদ বীৰেন সিং ইংটিয়ে জিলা টাউন কমিটিসমূহৰ নিৰ্বাচনৰ বাবে সাহসীয় বিজেপি দলৰ সমান্তৰালকৈ নিৰ্বাচনত গুৰুত্ব দিছে কংগ্ৰেছে দুইখন জিলাৰ টাউন কমিটিসমূহৰ নিৰ্বাচনত প্ৰাৰ্থী প্ৰক্ষেপৰ বাবে সাজু হোৱাৰ লগতে নিৰ্বাচনত আন্তৰিকতাৰে কাম কৰি যোৱাৰ সন্দৰ্ভত আলোচনা বিলোচনাৰ বাবে ভথাতলাংছৰ চেৰদিখন আকলামস্থিত ইনডোৰ ষ্টেডিয়ামত পশ্চিম কাৰ্বি আংলঙৰ তিনিখন টাউন কমিটি নিৰ্বাচনক লৈ আলোচনাত মিলিত হয় দলে সভাত বিজেপি KADFৰ কেইবাগৰাকী সমৰ্থকসকলে যোগদান কৰে কংগ্ৰেছত জিলা কংগ্ৰেছৰ সভাপতি বীৰেন সিং ইংটিয়ে কংগ্ৰেছত যোগদান কৰা কেইবাগৰাকী সমৰ্থকক ফুলাম গামোচাৰে জনাই বিপুল আদৰণি সভাত তিনি টাউন কমিটিৰ সকলো আসনতো কংগ্ৰেছ দলৰ প্ৰাৰ্থীক বিজয়ী কৰাৰ সম্পৰ্কত আলোচনা বিলোচনা কৰে আনহাতে পশ্চিম কাৰ্বি আংলঙৰ কংগ্ৰেছ কমিটিৰ সভাপতি সাৰ্থে গ্ৰামচাই সমূহ দলীয় কৰ্মী তথা বিষয়ববীয়াসকলক ভালদৰে আৰু নিষ্ঠাৰে দলীয় কাৰ্যসমূহ কৰি যাবলৈ আহ্বান জনাই সমৰ্থক ৰাইজক উল্লেখ্য সভাত জিলা কংগ্ৰেছৰ সভাপতি বীৰেন সিং ইংটিকে ধৰি বিজয় তেৰণ বাজং টিছৌ প্ৰমুখ্যে বহু বিশিষ্ট বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে কাৰ্বি আংলঙৰ ডকমকাটো টাউন কমিটিৰ নিৰ্বাচনৰ গৰম বতাহ ডকমকা টাউন কমিটিৰ অন্তৰ্গত 6টা ৱাৰ্ডৰ বাবে অহা ৮ জানুৱাৰীত অনুষ্ঠিতব্য টাউন কমিটিৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থী প্ৰত্যাশীৰ মাজত মনোনয়ন পত্ৰ দাখিলৰ বাবে লাগিছে ভিৰ সকলোৰে হেঁপাহ টাউন কমিটিৰ ৱাৰ্ড কমিছনাৰ আসনৰ বাবে এঘৰি যুঁজাৰ কি ঠিক জিকাৰ পিছত অধ্যক্ষ আসনেই যদি লাভ কৰোবা কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ নতুন নিৰ্বাচনী খচৰা প্ৰস্তুতিৰ কাম যেহেতু চলি আছে গতিকে উক্ত খচৰা প্ৰকাশ নকৰাৰ পূৰ্বত নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰিব বুলি ২৪+ সংগঠনৰ সক্ৰিয়নিৰ মাজতো চলি আছে টাউন কমিটি নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ কাম অহা ২৮ ডিচেম্বৰত হ'ব মনোনয়ন দাখিলৰ অন্তিম দিন আৰু ২৯-৩০ত হ'ব মনোনয়ন পত্ৰৰ পৰীক্ষা ৮ জানুৱাৰীত হ'ব নিৰ্বাচন আৰু ভোট গণনা হ'ব ১০ জানুৱাৰীত এই কথা নিৰ্বাচন আয়োগ ৰাম সিং তেৰাঙে সভাত সকলো দলকে জানিবলৈ দিয়ে উল্লেখ্য ডকমকা টাউন কমিটিৰ নিৰ্বাচনত পৰিষদত কংগ্ৰেছ চৰকাৰৰ শাসনৰ কালছোৱাত কংগ্ৰেছ প্ৰাৰ্থীসকলে ব্যাপক ভোট লাভ কৰি ডকমকা টাউন কমিটিত কাৰ্যনিৰ্বাহ কৰে Singon da nomination paper ta confirm candidate atu last date kapan ba sir last date ke 28/12/2018 Friday last date of filing of nomination paper election date bang kapan sir election date ke 8/1/2019 January la notification meeting press release setting
এইবাৰ পৰিষদত যিহেতু বিজেপিৰ শাসন চলি আছে গতিকে আগন্তুক দকমকা টাউন কমিটি নিৰ্বাচনত গেৰুৱা দলৰ প্ৰাৰ্থীয়ে নিৰাপদজনক স্থিতি লাভ কৰিব পাৰিব যদিও এই প্ৰেক্ষাপটত অধিক স্পষ্ট হ'ব অহা 10 জানুৱাৰীতহে দকমকাৰ পৰা বিশেষ প্ৰতিবেদক কাট নিউজ কাৰ্বি আংলং জিলাৰ অন্যান্য ভিতৰুৱা গ্ৰাম্য অঞ্চলৰ কথা নকলোৱে ডিফু চহৰৰ সমীপতে অতি দুখজনক প্ৰতিচ্ছবি হয় আমি ক'ব বিচাৰিছো জিলাখনৰ মুখ্য সদৰ চহৰ ডিফু এলেকাৰে এটি গ্ৰাম্য পথৰ কাহিনী 1980 চনতে গঠন হৈছিল এইখন গাঁও কিন্তু বিগত প্ৰায় 38 বছৰে বঞ্চিত হৈ আছে যাতায়াতৰ বাবে এখন সুচল পথৰ সেই গাঁও কেইখনৰ পুৰুষ মহিলাসকলে ওলাই আহি লাগি গৈছে পথ মেৰামতি কি কংগ্ৰেছ কি বিজেপি পৰিষদত কংগ্ৰেছ গ'ল বিজেপি আহিল পৰিৱৰ্তনৰ ঢোল বজাই বিজেপিয়ে ভোটাৰ ৰাইজৰ মন জিনিলে বিজেপি আহিল কিন্তু পৰিৱৰ্তন যেন কৰবাত হেৰাই গ'ল এখন গ্ৰাম্য এলেকাৰ বাবে 38 বছৰে উন্নয়নৰ পৰখ নোপোৱা এখন গাঁৱৰ নাম হৈছে ৰংপিৰবি চনসিং টিমুংগাঁও আছে গীতা আশ্ৰম এলেকাত পথ উন্নয়নৰ বাবে পৰিষদীয় চৰকাৰলৈ বাট চাই চাই ভাগৰি গয়া ৰাইজে হাতে হাতে কুৰ লৈ ওলাই আহিল পথ মেৰামতিৰ বাবে এয়া কি পুৰুষ কি মহিলা একেলগে লাগিছে পথ মেৰামতিৰ কামত লুম্বাজং পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি তথা পৰিষদৰ কাৰ্যবাহী সদস্য ৰতন তেৰণে বিগত পৰিষদৰ নিৰ্বাচনী সভাত কেৱল নিৰ্বাচনী সভা অনুষ্ঠিত কৰি গ'ল নিৰ্বাচনৰ পিছত শাসনৰ গাদীত বহাৰ পিছত আজিৰ তাৰিখলৈকে এবাৰো ভৰি দিবলৈ অহা নাই বুলি আমাৰ সাংবাদিকৰ আগত সদৰি কৰে গয়া ৰাইজে Rongpirbi Village Development Committee ahin pen pati pi ponsi nitumla Rongpirbi Sonsing Timung rada kamate social work lasan claim pono sila sona ka asai ke nitum aning kanwang sitame ningkan isipen hongni phongthom la sonsi claim pono labang so to la ansi kidam no lo ningkre barlapor aru yang apolo liputangte gari kangdoi la pen la sodak ladak gita ashram pen hapu men hanse school la pendak Sonsing Timung LP school la so sumartum kedam kebang Charlie sumartum kedam kebang la an katora akeng op chiproklap la pen ke ape choing han chingulap si school along class 10 nang kok tilon dula an institution de ni tum chunungri bangal hanlo je gita som area long pen rong barim nai la ke Sonsing Timung rong pirbi hen lo tabang sorong lagi 1980 aning kan sila sorong ke seng pulo tela ana poi pit sitame pini gita som ke town pen chidai not ason lo dipu town pen chidai not an lo kita pinian tan ni tum la bangso arong along development chitheklong lelang towar la an ke damtang government tum phan sitame apong achunung ri sita ni tum phan tuar nang pitekhe tapi non BJP government along pusitame dak local MSC mate EM sar roton teron apang sitame nitum application chupidam lo tapi nalang li bangke action plan nang pon pipo pulo sitame pinian sitame nitum chetheklong lelang asi media pe nilitum kachunung ri kangtung kel halo je non hedjong PWD EM ke dengpon sar Horan Singh be alang li sitame nitum la bangso kisung ke boy nang mathara nitum phan la bangso atwar prabjin pe na sing sonji phan situnung ri lo গাঁওবাসীয়ে পুনৰ মতামত ব্যক্ত কৰে যে আগন্তুক এমপি নিৰ্বাচনৰ পূৰ্বে বিজেপি চৰকাৰে যদি পথ মেৰামতিৰ ব্যৱস্থা নকৰে তেন্তে এমপি নিৰ্বাচনৰ সময়ত এইখন গাঁৱত নিৰ্বাচনী সভা অনুষ্ঠিত কৰিবলৈ দিয়া নহ'ব সাহসীয় দলটি বাৰিষা আহিলে স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰী বুঢ়া মেথা ৰোগী আৰু গৰ্ভৱতী মহিলাই এইখন পথেৰে যাতায়াতৰ সময়ত কিমান কষ্ট হয় সেয়া কেৱল ভুক্তভোগীয়েহে জানে ৰাইজৰ মনৰ ক্ষোভ আৰু দুখ এইদৰে ফাটি পৰা দেখাৰ পিছত বিজেপি সাহসীয় দলে অনাগত দিনত কিবা পদক্ষেপ গ্ৰহণ কৰিবনে নকৰে সেয়া সময়তেহে লক্ষণীয় হ'ব অৰুণ লেখথেৰ ৰিপৰ্ট কাট নিউজ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ
Atorkimi Academy Difu, affiliated to CBSE, New Delhi. Admissions open for Montessori, LKG, UKG, class 1 to 9 for the session 2019 and 20. Facilities like boys and girls hostel, crash babysitter, art class on Saturday and Sunday. Registration forms are available at school office on all working days from first week of December 2018 from 8 a.m. to 1 p.m. Atorkimi Academy Difu, Rukasan Amlapati, Difu 782460. For more queries, please contact at the number given on screen. Free admissions for Montessori students sponsored by Atorkimi Society. বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে কাৰ্বি আংলং জিলাত মহিলা কল্যাণ আৰু সমাজ কল্যাণৰ হকে আজীৱন কাম কৰা অক্লান্ত সমাজকৰ্মী জিতেমাই বেপি কায়িকভাৱে গলগৈ যদিও তেখেতৰ মহৎ কৃতকৰ্মৰ ৰং তথা সুগন্ধি থাকি গল তেখেতৰ গুণমুগ্ধ সকলৰ মনত তাকে লিখিত আৰু কিতাপৰ মাজত ধৰি ৰখাৰ প্ৰয়াসতে উলিয়ালে স্মৃতি অৰ্ঘা গ্ৰন্থখন উন্মোচন কৰিলে অসমৰ বিশিষ্ট কবি তথা কাব্যকমল বঁটা প্ৰাপক ছাৰ হানছে আৰু বিশিষ্ট সমালোচক কবি সাহিত্যিক তথা সমাজকৰ্মী লুনছে টিমুঙে কাৰ্বি আংলং জিলা মহিলা সমিতিৰ সাধাৰণ সম্পাদিকা সুলেখিকা বিশিষ্ট সমাজকৰ্মী জিতেমা বেপীৰ সুপুত্ৰ শৰৎ তেৰণৰ প্ৰকাশনত আৰু বিশিষ্ট কবি প্ৰাবন্ধিক তথা জ্যেষ্ঠ সাংবাদিক জয়সিং তকবীৰ সম্পাদনত উলিওৱা স্মৃতি অৰ্ঘা গ্ৰন্থখন আজি প্ৰয়াত জিতেমা বেপীৰ আৰ্য শ্ৰাদ্ধত উন্মোচন কৰা হয় গ্ৰন্থখন উন্মোচন কৰি উন্মোচক ছাৰ হানছেই কয় যে অক্লান্ত সমাজকৰ্মী তথা মহিয়সী নাৰীগৰাকীক এই গ্ৰন্থখনৰ যোগে নিশ্চয় আমি জীৱন্ত অৱস্থাত সদায় লগ পাম দেখা পাম তেখেতৰ কৰ্মৰাজি হয় বিশিষ্ট সমাজকৰ্মী তথা অতি সৎসাহসী এই মহিয়সী নাৰীগৰাকীক এই গ্ৰন্থখনৰ যোগেদি জিলা আৰু জিলাৰ বাহিৰৰ তথা সমগ্ৰ ৰাজ্যৰ বিভিন্ন কোণৰ পৰা তেখেতলৈ অহা শোকপ্ৰস্তাৱ আৰু তেখেতক সুঁৱৰি পঠোৱা লেখনি যি এই গ্ৰন্থখনত প্ৰকাশ পাইছে তাৰে তেখেতৰ কৰ্মৰাজি উমান আমি পাওঁ কাৰ্বি আংলঙৰ মহামায়া পৰিষদ সমষ্টিৰ জনপ্ৰতিনিধি তথা কাৰ্যবাহী সদস্য লুনচিং তেৰণক উষ্ম সম্বৰ্ধনা মহিলা মৰ্চাৰ লংকাম তেৰণ প্ৰেক্ষাগৃহত চামেলাংছ ব্লক মণ্ডলৰ মহিলা মৰ্চাৰ উদ্যোগত অনুষ্ঠিত হয় এই সম্বৰ্ধনা সভা চামেলাংছ ব্লক মহিলা মণ্ডলৰ সভানেত্ৰী বিমলা ফাংচপীৰ পৌৰোহিত্যত অনুষ্ঠিত এই সভাত চামেলাংছ ব্লক অধ্যক্ষ ষ্টেট কাউন্সিলৰ অৰ্চন ৰংপি দলীয় বিশিষ্ট কৰ্মী বীৰেন তেৰণ প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে অংশ লয় মহামায়া পৰিষদ সমষ্টিৰ জনপ্ৰতিনিধি লুনচিং তেৰণে কিছু পলমকৈ হলেও তুলিৰাম ৰংহাং নেতৃত্বাধীন বিজেপি চৰকাৰৰ কাৰ্যবাহী সদস্য হিচাপে অন্তৰ্ভুক্তি কৰাত উৎসাহিত আৰু আনন্দিত সমষ্টিবাসী এই ক্ষেত্ৰত নিজৰ আনন্দ জাহিৰ কৰিবলৈ চামেলাংছ ব্লক মণ্ডলৰ মহিলা মৰ্চাই উষ্ম আদৰণি জনাই কাৰ্যবাহী সদস্যগৰাকীক গতিকে ভিডিঅ' কৰিব লাগে আজি কোনোবা গান গাব পাৰে গান গাওক ইয়াতে প্ৰাইজ দিব কোনোবাই যদি আৰু নাচিব পাৰে সেইটোও নাচাব সমানেই মানে মণ্ডল কমিটিৰ পৰা ভিলেজ কমিটি একদম লোৱাৰ পৰা একদম হাই লেভেললৈকে আপোনালোকৰ কমিটি আছে সেইকাৰণে আপোনালোকে নিজস্ব প্ৰেজেণ্ট কমিটি হয় আচলতে কি পিছুটা আচলতে হে পিছুটা সেন্ট্রেল কমিটি দো लासोपेन के डिस्ट्रिक्ट कमिटी दो लासोपेन के मंडल कमिटी लासोपेन के विलेज कमिटी तब के कमिटी ला महिला कमिटी ला सी नोबा के इसमा के पहाड़ है दो क्लेम ला नोबा के क्लेम ना नोबा के तू किताब जाना বিশেষ প্ৰতিবেদক কাট নিউজ আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো ধন্যবাদ